सञ्जयोवाच एवमुक्त्वार्जुनः संशये रतोपश्य उपाविशत् विसर्ज्य संसराञ्जापम् शोकसंविघ्नमानसम् श्री परमात्मने नमः। ये ऊपर में ये करते हैं, जब वो गला लेंगे ना ये करेंगे बस। तो हम लोग चले जाओ, उनका काम है, उनका काम है, चला रहे हैं, हम लोग चला जाओ। ऐसा किसी बात नहीं, हम लोग उनका काम है, चाहिए उनका काम पंचदशोऽध्यायः। श्रीभगवानुवाच ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् छन्दांसि यस्य पर्णानि यस्य शाखा गुणा प्रवृत्त्या विषय प्रज्वाला अधस्य संसदानि कर्मानुवादानि मनुष्य लोके न रूपस्य यथोपलभ्ये नान्तो न जाति न संपृष्टा अश्वत्थमेनं सुरूढमूलम् तथा पदमुत्परित्राणनिर्तव्ययं नश्यन्नगदानानिर्तं न भूयात् तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिर्यस्यां पुराणे निर्माणमहामहोदयसंगदोषा आध्यात्मिका नित्यकामा सुखं स्वसञ्चेर्गच्छन्तो मूढा पदमव्ययान्तात् न तपस्सङ्को न पावकः यद्गत्वा न विवर्तन्ते तन्मापरमं वराम् मामेवासौ जीवलोके जीवभूतः सनातनः मनसष्टानीन्द्रियाणि प्रकृतिस्थानि कर्षति शरीरं यदमाप्नोति यस्याप्यक्रममीश्वरः गृहीवेष्टानि संयाति वायुर्गन्धानि वासयात् श्रोत्रं चक्षुस्पर्शनं च रसनं घ्राणमेव च
अधिष्ठाय मनश्चायं विषयानुपसेवते उत्क्रामान्तं च विदितं वापि पुंजानं भगवान्वितां विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषा यन्तो योगिनश्चैनां पश्यन्तमन्यवस्थितां यतन्तो व्यकृतात्मानो नैनं पश्यन्त्यचेतसा यदादित्यगदावेश जगत्पश्यतेऽखिलां यश्चन्द्रमसि यश्चाग्रो तथैवोदिमामकां ग्रामाविश्यभूतानि धारयाम्यहमोजसा पुष्णामि षोडशि सर्वा सोमो भूत्वा रसात्मकः अहं वैश्वानरो भूत्वा प्राणिं देहमाश्रितः प्राणापानसमायुक्तः पञ्चम्यन्यं चतुर्विधां सर्वाश्चरामृतसन्निधिषु महतस्त्रियदानमोहनं च वैदे च सर्वे ग्रहमेव विद्यो वेदान्तवेद्ये पुरुषस्तन्या परमात्मेयमहे यो लोकत्रयं सन्न्यासैश्वरा यस्मात् चरामि ततो चरायते चात्मता अतस्मात् बाबा शंखध्वनि बाबा शंख काह बजाওক मां सर्वभावते भारत एवैरतरं शास्त्र इदं वक्तं मया नघ एतद्बुद्ध्वा बुद्धिमत्मात् यत्कृत्यश्च भारत আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা প্ৰথমে বাদ্যযন্ত্ৰী হিচাপে সংগত কৰি সংগীতৰ যাত্ৰা আৰম্ভ কৰি সংগীতৰ শিখৰলৈ গতি কৰা আমাৰ সকলোৰে মৰমৰ হৃদয়ৰ আপোন আমাৰ বুকুৰ আপোন জুবিন দা সদায় জীয়াই থাকিব আমাৰ হৃদয়ত আমি সদায় তেখেতৰ সৃষ্টিৰাজিক জীপাল কৰি ৰাখিম তেখেতৰ সৃষ্টিৰাজিৰ মাজেৰে অমৰ হৈ থাকিব তেখেতৰ এই সৃষ্টিৰাজি চিৰ প্ৰবহমান হৈ থাকিব মুখাগ্নি কৰিব জুবিনদাৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিনদাৰ অতি মৰমৰ ৰাহুল গৌতম শৰ্মাই আনসকলে তেখেতসকলক সহযোগ কৰিব
আৰু মুখাগ্নিৰ সময়তে অসম আৰক্ষীয়ে তোপধ্বনিৰে সন্মান প্ৰদৰ্শন কৰিব। हरे ओम सहस्रासे रेखा ओरोका सहस्राक्षा सहस्रापादा सावमेकं सर्वतसपितवा यतिष्कतसाङ्गुलामा ओरोका एवे दग्गं শ্ৰদ্ধাঞ্জলি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চন্দন কাঠ চিতাত তুলি দিছে আৰু অন্তৰ ভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সকলো নিজ নিজ ঠাইৰ পৰা শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰক। আমি অনুৰোধ জনাইছোঁ সকলো নিজৰ ঠাইতে আপোনালোকে সকলোৱে জুবিন দাক ভাল পায়। জুবিন দাৰ প্ৰতি অন্তৰৰ পৰা নিজৰ ঠাইৰ পৰা আপোনালোকে শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰক। নিজৰ ঠাইতে থাকক, সুশৃংখলিতভাৱে থাকি সকলোৱে অন্তৰ ভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক তেখেতক। এই অঞ্চলৰ স্থানীয় ৰাইজে দিয়া চন্দন কাঠ চিতাত তুলি দিয়া হৈছে আৰু জুবিন গাৰ্গে বকুল গগৈৰ অনুৰোধত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত চন্দন গছৰ পুলি এটি ৰোপণ কৰিছিল 2017 চনত নিজৰ জন্মদিনত। আৰু সেই চন্দনৰ এই পুলিটি এতিয়া বৃহৎ এডাল গছত পৰিণত হৈছে আৰু তাৰ এটি ঠাল চিতাত দিয়া হৈছে, উৎসৰ্গা কৰা হৈছে। Yeah.
শীতৰ লুইতত সাঁতুৰি নাদুৰি ভাগৰি নপৰি সাগৰত সাঁতুৰি ভাগৰি পৰিল জুবিন। সাগৰ কিমান দ চাবলৈনো হেঁপাহনো কাৰ নাথাকে। সাগৰে বুকুচাত উঠাই তলিলৈ লৈ গ'ল। অভিভূত জুবিনে সাগৰৰ নিচুকনি গীত শুনি শুনি টোপনি গ'ল। কাহানিও সাৰ নোপোৱা এটা টোপনি লৈ জুবিনে সামৰিলে জীৱনৰ উপনিষদ। জুবিন অমৰ হ'ব, জুবিন আমাৰ হৃদয়ত থাকিব। যিদৰে আগতে আছিল এতিয়াও আছে, চিৰদিন থাকিব। চিৰজ্যোতিষ্মান হৈ থাকিব জুবিন। জুবিনৰ সৃষ্টিৰাজিয়ে পোহৰাই তুলিব আমাৰ সময়। প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব জুবিনৰ সৃষ্টিয়ে। অসম আৰক্ষীয়ে তোপধ্বনিৰে সন্মান প্ৰদৰ্শন কৰিব। মুখাগ্নিৰ লগে লগে পাখি মেলি উৰি গ'ল মায়াৰ দেউতা। অনামিকা হৃদয়ত আজি তাজমহল যেন লোক জুবিন নোহোৱা হ'ল। দুহাত মেলি সাগৰ তলিতে শুই গ'ল, মন যায় বুলি কৈ কৈ গুচিয়েই গ'ল। বৰঘৰৰ খুটাটো যে আজি হাউলি গ'ল। জোনমণি ৰুঞ্জুনত কোনেনো বুজাব, মায়াবিনী কণ্ঠত যেন যন্ত্ৰ ৰাস্তালন। মাজুলীৰ ছোৱালীজনীয়ে বাট চাই ৰ'ব, আকৌ এবাৰ হেনো ক'ব, তুমি মোৰ মাথো মোৰ, তুমি মোৰ মাথো মোৰ, তুমি মোৰ মাথো মোৰ।
मारो